প্ৰত্যেক বছৰৰ দৰে এইবাৰো জিঅ' কোম্পানীয়ে লৈ আহিছে আপোনাৰ বাবে কিছুমান আকৰ্ষণীয় উপহাৰ। প্ৰথমতে আছে জিঅ' 5G। হয়, আমেৰিকা আৰু চাইনাৰ পিছতে ভাৰতত জিঅ'ই হয়তো 5G ভাৰতত প্ৰথমবাৰৰ বাবে লঞ্চ কৰিব পাৰে। আৰু ইতিমধ্যে জিঅ'ই গোটেই কামখিনি আৰম্ভ কৰিছে 5G যিখিনি বস্তু লাগে, যিখিনি ইকুইপমেণ্টছ লাগে সেইখিনি বনাবলৈ আৰম্ভ কৰিছে। আৰু অতি সোনকালেই হয়তো এই বছৰৰ অন্ততে বা অহা বছৰৰ প্ৰথম 1-2 মাহৰ ভিতৰতে জিঅ'ই 5G লঞ্চ কৰি দিব। আৰু জিঅ'ৰ যি 4G ছাৰ্ভিচৰ আপুনি যিখিনি যেনেদৰে সুবিধা পাইছিলে তেনেধৰণে হয়তো 5Gটো আপুনি সুবিধাখিনি লাভ কৰিবলৈ সক্ষম হ'ব। আৰু ইয়াৰ পিছতে জিঅ'ই আনিছে এটা জিঅ' মাৰ্ট বুলি এটা সুবিধা সকলোৰ বাবে। জিঅ' মাৰ্ট ফ্লিপকাৰ্ট, এমেজনৰ দৰে এটা শ্বপিং এপ্লিকেশ্যন হ'ব, যিটো হোৱাটছএপৰ জৰিয়তে চলাব পাৰিব। ধৰক আপোনাৰ ঘৰৰ ওচৰত কোনোবা গেলামাল দোকান আছে বা ৰেচনৰ দোকান আছে, হোটেল আছে, তেওঁলোকে জিঅ' মাৰ্টৰ জৰিয়তে দোকানীসকলে আপোনাৰ যি প্ৰয়োজনীয় বস্তু সেইখিনি ঘৰতে ডেলিভাৰ কৰিব পাৰিব। আৰু এইটো ব্যৱহাৰ কৰি আপুনি আৰু যিসকল দোকানী আছে তেওঁলোকেও বহুত সুবিধা লাভ কৰিব। ঠিক তেনেদৰে জিঅ'ই জিঅ' গ্লাছ এখন বনাইছে। জিঅ' গ্লাছত AR টেকন'লজি ব্যৱহাৰ কৰা হৈছে। আৰু এই টেকন'লজিটোৰ জৰিয়তে আপুনি আপোনাৰ যিকোনো এডোখৰ ঠাইত আপোনাৰ ধৰক চোতালতে আপুনি কিবা বস্তু এটা আপুনি বহাই দিব পাৰে আনি, যিটো আপোনাৰ তাত খালী চকুৰে চাব নোৱাৰে, কিন্তু চশমাখন পিন্ধিলে আপুনি তাত চাব পাৰিব। ঠিক তেনেদৰে জিঅ'ই এইটো নহয় যে আপুনি য'ত যি মন যায় তাকে বহাই থাকিব। ইয়াৰ মেইন মটিভটো হৈছে আপোনাৰ যিটো আজিকালি মিটিংবিলাক হৈ আছে অনলাইন মিটিং বা ভিডিঅ' কনফাৰেঞ্চিঙৰ জৰিয়তে যিবিলাক মিটিং হৈ আছে, এইবিলাকৰ গোটেই চিনাৰিঅ'টোৱে বদলাই দিব বিচাৰিছে। এই গ্লাছখন পিন্ধি আপুনি এটা কনফাৰেঞ্চ হলত থকা নিচিনা অনুভৱ কৰিব। আৰু যিসকলৰ লগত আপুনি মিটিং কৰিব বা কথা পাতিব, তেওঁ আপোনাৰ সন্মুখতে বহি থকা নিচিনা লাগিব। ইয়াক ব্যৱহাৰ কৰি যি কোম্পানীবিলাক আছে বা যিবিলাক অফিচ আছে সেইবিলাক বহুত উপকৃত হ'ব। আৰু ইয়াকো জিঅ'ই এইবছৰৰ ভিতৰতে লঞ্চ কৰিব বুলি জনাইছে। 3 নম্বৰতে আহিছে জিঅ' ফোনৰ বিষয়ে। জিঅ'ই হয়তো 5G ফোন লঞ্চ কৰিব। আৰু এই যি এনুৱেল মিট হৈ গ'ল জিঅ'ৰ, তাত তেওঁলোকে এই বিষয়ে জানিবলৈ দিছে যে জিঅ'ই 5G ফোন লঞ্চ কৰিব। আৰু হয়তো এইটো আটাইতকৈ কম দামী 5G ফোন বৰ্তমান আপুনি কিনিব পাৰিব। লগতে জিঅ'ই আৰু এটা কথা জনাইছে যে জিঅ'ই গুগলৰ লগত মিলি এটা এণ্ড্ৰইড বেছড অপাৰেটিং ছিষ্টেম বনাইছে। অপাৰেটিং ছিষ্টেম অৰ্থাৎ আপোনাৰ মোবাইলত যিটো ছফ্টৱেৰ দিয়া হয় আপোনাৰ মোবাইলটো চলাবলৈ, যিটো এপ্লিকেশ্যন ভৰাই থোৱা হয়, আপুনি যিটোৰ জৰিয়তে আপুনি ফোন কৰিব পাৰে, মেছেজ কৰিব পাৰে, বিভিন্ন গেম খেলিব পাৰে, ভিডিঅ' চাব পাৰে। ত' তেনেকুৱা এটা জিঅ'ই নিজাববীয়াকৈ এটা বনাই জিঅ' ফোনবিলাকত দিব। আৰু এইটো এণ্ড্ৰইড বেছড হ'ব, মানে আপুনি বৰ্তমান যিটো এণ্ড্ৰইড ফোন চাই আছে ঠিক তেনেকুৱা ধৰণেই পাব, কিন্তু এইটো জিঅ'ৰ নিজাববীয়া হ'ব। আৰু এই এণ্ড্ৰইড বেছড ছফ্টৱেৰটো বনাবলৈ জিঅ'ই গুগলৰ সৈতে টাই আপ কৰিছে। জিঅ'ই জিঅ' টিভি প্লাছ বুলি এটা এপ্লিকেশ্যন লঞ্চ কৰিব, য'ত আপুনি যিবিলাক OTT প্লেটফৰ্ম আছে, ধৰক নেটফ্লিক্স, এমেজন প্ৰাইম, যেনে হটষ্টাৰ বা ইউটিউব, যিবিলাক OTT প্লেটফৰ্ম আছে, এইবিলাকত যিবিলাক আপুনি ভিডিঅ' চাই আছে, ত' জিঅ'ই নিজৰ যিটো জিঅ' টিভি প্লাছ, তাত একেলগতে গোটেইখিনি দিব। নেটফ্লিক্সৰ কথা এতিয়ালৈকে কোৱা নাই, নেটফ্লিক্সটো হয়তো নাহিবও পাৰে, কিন্তু বাকী যিখিনি OTT প্লেটফৰ্ম আছে, তাত যিবিলাক ভিডিঅ' আপুনি বেলেগ বেলেগ ছাবস্ক্ৰিপশ্যন লৈ পেলাই চাবলগীয়া হয়, ত' এইটো আপুনি জিঅ'ৰ এটা ছাবস্ক্ৰিপশ্যন যিটো 350-400 টকামান মাহেকত দিব লাগিব। ত' গোটেইখিনি আপুনি একেলগতে তাত চাব পাৰিব আৰু সস্তাত চাব পাৰিব। আৰু এইটো যিসকলে OTT প্লেটফৰ্ম ব্যৱহাৰ কৰে তেওঁলোকৰ বাবে হয়তো এইটো এটা ভাল খবৰ। ত' গোটেই কথাখিনি আপুনি গম পালে। প্ৰথম কথা হৈ গৈছে জিঅ'ই যি 5G আছে ভাৰতত, যিটো বৰ্তমান যুগত আমেৰিকাত কিছু কিছু ঠাইত চলিছে আৰু চাইনাটো বৰ্তমান আৰম্ভ হৈছে, কিন্তু সম্পূৰ্ণৰূপে ইয়াক সফল কৰিব পৰা হোৱা নাই। কিন্তু জিঅ'ই হয়তো পৃথিৱীৰ আটাইতকৈ প্ৰথম কোম্পানী হ'ব যি ভাৰতত 5G লঞ্চ আগন্তুক দিনত কৰিবলৈ সক্ষম হ'ব। ঠিক তেনেদৰে জিঅ' গ্লাছ আহিছে, যিটোৰ জৰিয়তে আপুনি AR টেকন'লজি ইউজ কৰি আগন্তুক মিটিংবিলাক কৰিব পাৰিব। যিবিলাক ভিডিঅ' কনফাৰেঞ্চিং কৰিছিলে, সেইটো সলনি যেনিবা আপুনি জিঅ' গ্লাছ ব্যৱহাৰ কৰি AR টেকন'লজি ব্যৱহাৰ কৰি কনফাৰেঞ্চিংবিলাক কৰিব পাৰিব।
3 নম্বৰতে আহিছে জিঅ' মাৰ্ট। জিঅ' মাৰ্টৰ জৰিয়তে আপোনাৰ সৰু যিবিলাক দোকানী আছে, খুচুৰা দোকানী আছে, যিবিলাকে গেলামাল দোকানৰ হওক বা শাক পাচলি দোকান হওক, তেওঁলোকে এইবিলাক জিঅ' মাৰ্টৰ জৰিয়তে হোৱাটছএপৰ জৰিয়তে আপোনাৰ হোম ডেলিভাৰী কৰিব পাৰিব। 4 নম্বৰতে আহিছে জিঅ' টিভি প্লাছ, যিটোত আপুনি যিখিনি OTT প্লেটফৰ্ম আছে, হটষ্টাৰ, ইউটিউবে হওক বা এমাজন প্ৰাইম, যিমান ভিডিঅ' আছে গোটেইখিনি একেলগতে তাত চাব পাৰিব মাত্ৰ এটা ছাবস্ক্ৰিপশ্যনৰ জৰিয়তে। আজিলৈ ভিডিঅ'টো ইমানেই, আৰু যদি আপুনি চাই ভাল পায় লাইক শ্বেয়াৰ কৰিবলৈ নাপাহৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব, কিয়নো মই এনেকুৱা ভিডিঅ' আগলৈ লৈ আহি থাকিম। ধন্যবাদ।